মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিতে ভূমাফিয়াৰ দপদপনি। শুৱালকুছিৰ বৰ্ণিজোৰা পাহাৰত সংঘটিত হৈছে এক আজব ঘটনা। কুচক্ৰান্তৰে দৰিদ্ৰ পৰিয়ালৰ ভূমি বিক্ৰীৰ অভিযোগ এক দুষ্ট চক্ৰৰ। দৰিদ্ৰ পৰিয়ালটোৰ আটাইকেইজন সন্তান বিকলাংগ হোৱাৰ বাবে ভূমাফিয়াই সুযোগ লোৱাৰ অভিযোগ। শুৱালকুছি বৰ্ণিজোৰা পাহাৰৰ এডোখৰ একচনীয়া কৃষিভূমি কেশৱ কলিতা নামৰ এইগৰাকী ব্যক্তিয়ে কিছু বছৰ পূৰ্বে কৃষি কৰ্মত ব্যৱহাৰ কৰিম বুলি দৰিদ্ৰ পৰিয়ালটোৰ পৰা আধিয়াত লৈছিল। কিন্তু কিছু বছৰ খেতি কৰি এতিয়া উক্ত মাটিখিনি গৰাকীক ঘূৰাই দিয়াৰ বিপৰীতে অন্য এজন ব্যক্তিৰ ওচৰত গোপনে বিক্ৰী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোৱে। এতিয়া পিতৃক সম্পত্তি হেৰুৱাই অসহায় পৰিয়ালটোৱে কাষ চাপিছে শুৱালকুছি আৰক্ষীৰ। লগতে ন্যায় বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাইছে কাটৰ আহ্বান। উক্ত অভিযোগ অনুসৰি এই ঘটনা যদি সত্য প্ৰমাণিত হয় তেন্তে দুষ্ট চক্ৰটোৱে ক'ত কেনেকৈ জালিয়াতি কৰি সেই ভূমি বিক্ৰী কৰিলে সেয়া এক ডাঙৰ প্ৰশ্নবোধক। আৰু এই ঘটনাৰ ওপৰত প্ৰশাসনৰ তদন্তৰ পাছতহে ওলাই পৰিব প্ৰকৃত ৰহস্য। মোৰ পখিলা কলিতাৰ মাটি কেশৱে মোক অপদস্থ কৰি পেলাই খেতি হেৰি কৰি মই যিদিন কেতিয়াবা আহি পেলাই বেৰাখান ভাঙি দিওঁ মোক কয় ভাষা দি গালি বিক্ৰী কৰিছে শৰ্মা এটাত তাতে। সেনেকে মই আৰু যাওঁতে আৰু গামবুঢ়াই কথা এষাৰ কলে আছে গোটাই আছে এইবিলাক প্ৰমাণ পত্ৰ গোটাই আছে। এখিনি বেঙাকালা বুলি এই অঞ্চলে জানে যে কোনোবাই কঁঠাল নিলে আম নিলে কয় বেঙাৰ বস্তিৰ পৰাই আনছি আৰু আম কঁঠাল সকলেও জানে বেঙাৰ বস্তি বুলি সকলেও জানে। আগে কামেশ্বৰ বুলি কৈছিল আজিকালি বেঙাৰ বস্তি বুলি কয়। সেই চত্বত এই ওপৰস্থ কেশৱে যায় মনে মনে মাটিখিনি বিক্ৰী কৰিছিল। এই পাহাৰৰে এই চাইডৰ মানুহ বৰ্ণিজোৰা এতিয়া আছে মুঠ কৰি পাছে আহিছি। তেওঁ হেৰি কৰি পেলাই আৰু উপপদস্থ কৰি পেলাই বেঙাৰ মুখৰ পাৰি পেলাই তেওঁ এতিয়া খেতি কৰাওঁতে মই বেৰাখান উঘেৰি যাওঁ মোক বেয়াকে গালি পাৰে। মই আৰু বুঢ়া মানুহ বা বেঙাকালা হেৰিটো মই যুদ্ধ কৰিব নোৱাৰো বাপা। সেইকাৰণে সি বলা বলিকে শৰ্মাৰ তাতে বিকছি। মই এতিয়া কি উপায় দে তোমালোকে আৰু মোক এখানি উপায় কিনি গৈছিলো উত্তৰ দিয়া নাই, একো উত্তৰ দিয়া নাই। নেদেখিত আৰু তোমালোকক মাতলো আৰু মই যে বেঙাকালা কাটাৰ ইজনী সহায় অলপ পাৱে অলপমান। মুখ্যমন্ত্ৰী কি কব আপুনি? স্থানীয় বিধায়ক আপোনালোকৰ মুখ্যমন্ত্ৰী কি কব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাক মই অনুৰোধ কৰিছো যে মোৰ বেঙাকালাৰ মাটিখিনি আপুনি মুক্তি কৰি দিলে মই ভাল পাওঁ। অপদস্থ কৰি পেলাই খেতিখিনি কৰিছিল তাৰে মই খেতি কৰাৰ পাছত সিও কৰলা এতিয়া মোক মাটিখিনি ঘূৰাই দিলে ভাল পাওঁ আৰু হিমন্ত বিশ্ব শৰ্মা। মাটিখিনি আমি দেখভাল পাই কামেশ্বৰ গাই মাটিখিনি দখল কৰি গাছ গছনি পুতি আছিল আমিও তাত খাই আহোঁ। কিন্তু এতিয়া যি কামেশ্বৰ গাই মৰাৰ পাছত মাটিখিনি উদঙে আছে কিন্তু তাতে গাছ গছনি ঘৰ আছে। কিন্তু কথা হ'ল কি কোনোবাই খেতি কৰাটো ইমান নাজানো কিন্তু কামেশ্বৰ গাঁৱৰ বস্তুটো কামেশ্বৰ গাঁৱৰ আছিল তেতিয়া আমি সেইটো কথা মই জানো। এতিয়া শুনিলো মই কথাটো কিন্তু কেশৱে বিক্ৰী কৰিলে কাক বিক্ৰী কৰিলে কি কথা সেইটো কেশৱে তাতে নাই থকা নাই দেখাও নাই তাক। কিন্তু কামেশ্বৰ গাঁৱত দখল বুলি জানিছিলো সেইটো কথা জানো। কিন্তু মই আৰু পাহাৰক যাই পোৱা নাই এতিয়ালৈকে। মোৰো মাটি আছে দলটো কিন্তু কথা হ'ল কি আৰু যোৱা নাই। কামেশ্বৰ গাঁও মৰাৰ পাছত আমি আৰু সিফালে যাওঁ নেকি মোৰ মাটিখিনি চাই আহোঁ গুচি আহোঁ। কিন্তু এতিয়া যি বেচা বুলি শুনিলো এতিয়াহে শুনিলো মানুহৰ মাজত সেইখিনি জানো। নিউজ ডেস্ক ৰিপোৰ্ট দাপোন লাইভ 24।